Welcome back to my channel Little Ayan and Mother. আজি সানডে গটিকে উঠা অকণমান দেৰি হৈছে আৰু এফালে আমাৰ লুচুক মই গেটৰ মুখত বান্ধি আকৌ এই গেটৰ চাবিটো আনিবলৈ গ'লোঁ পাহৰি গৈছিলোঁ এইটো এতিয়া গেটখন খুলিলোঁ আৰু লুচু এনেকৈ বহিয়ে আছে লুচু এইকেইদিন বৰষুণে আছিলে কাপোৰ চাপোৰ শুকোৱা নাই আজি যেনিবা অলপমান ৰ'দ ওলাইছে কাপোৰ কানি ধুব লাগিব আৰু তাতে সানডে আৰু এইফালে ফুলজোপা দেখিছেনে গোটেইজোপা একদম ভৰি গৈছে ইমান ধুনীয়াকৈ হৈছে নহয় দেখিয়ে কিবা এটা মনটো ভাল লাগিছে আৰু এইফালে মোৰ অপৰাজিতা আৰু এইফালেতো আছে আৰু এইফালে আব্বাই লেচেৰি মাহ জলকীয়া তাৰপাছত বেঙেনা এইবোৰ ইয়াত লগাই থোৱা আছে নেমু অলপ ঠাণ্ডা পৰিছে যে মাতটো ৰাতিপুৱা সময়ত ইমান ভাগি থাকে নহয় তো মানে ওলাবই নিবিচাৰে এইটো চাওক উৰি গুচিয়ে গ'ল ব'লা যাওগৈ ব'লা ব্ৰেকফাষ্ট বনাব লাগিব এতিয়া ব'লা যাওগৈ এয়া যাওগৈ আকৌ দুষ্ট এয়া বহুত দিন মূৰত মোৰ কিউটি আহি গ'ল বহুত দিন মূৰত লগ পাই আছোঁ আমি হয়নে নহয় হাই এইফালে আকশা আৰু আফচিন আহিছে ইহঁতক মই চোন পাপৰি বিস্কিট আৰু এনেকৈ ভুজিয়া খাই আছে তাৰপাছত আজি গোটেই দিনটো থাকিব আমি মস্তি কৰিম ন এইফালে বাচি আছোঁ মৰিচা শাক কালি বজাৰৰ পৰা অনা হৈছিলে আজি সানডে গতিকে বেলেগ খানা বনাব লাগিব আৰু শাক পাত আদি কৰি হয়নে নহয় এয়া দেখিছে এজোপা কৰদৈ নহয় এজোপা ৰসদৈ মিঠা ইমান মিঠা খাই ধুনীয়া লাগে এইফালে আমাৰ পেহী আহিলে মৌচুমী কাটি আছে আজি বন্ধৰ দিন আহিছে ভাল লাগিছে এইফালে আকশা কি কৰি আছা লুচু এইফালে আফচিন আৰু এইফালে আমি কাম বন কৰি আছোঁ আৰু বহুত দিনৰ মূৰত এইফালে আচাৰখিনি অকণমান ৰ'দত দি দিছোঁ এইফালে কাপোৰৰ মেলা হৈ গ'ল ইয়াত আছে গাজ টেঙা আচাৰ আমৰ আচাৰ জলফাই আচাৰ বিহ জলকীয়া আচাৰ লুচু আইন লুচুক দেখুৱাই দিয়াচোন ক'ত গ'ল লুচু সেইটো আইনে অকণ বান্ধি দিছে আজি তাইক গা ধুৱাব যে অকণমান মাটিৰ লগত খেলি আছে আৰু তাই ধুনীয়াকৈ আইনে লুচুক গা ধুৱাই দিলে এতিয়া লুচুৱে এনেকৈ নিজে গা মুচি আছে দেখিছে আমাৰ লুচু এনেকৈ নিজে গা মুচি আছে লুচু বাবা ধুনু লাগিছে আজি গা ধুলা এইফালে মই মাটন বনাই আছোঁ আৰু এইফালে বেঙেনা পুৰি আছোঁ আৰু কবি ভাজি শাক ভাজি বনাম আৰু চালাড কাটিলোঁ ডাল বনালোঁ পোলাও বনাম ভাত বনাম আজি মানে আলহী আহিছে যে ভাত বনাই অকণমান মই মুখৰ যত্ন লৈছোঁ এই তিয়ঁহ কাটি ল'লোঁ ফ্ৰিজত আছিলে তিয়ঁহ এনেদৰে অকণমান মুখত লগাই আছোঁ চকুৰ গুৰিত লগাইছে চকুৰ গুৰিত ক'লা পৰাবিলাক ভাল হৈ যায় আৰু মোৰ হেয়াৰখিনি দেখিছেনে আগতকৈ বেলেগ অলপ লুকটো চেঞ্জ কৰিছোঁ আৰু কিন্তু মই ষ্ট্ৰেইট কৰা নাই কৰিছোঁ মই পাৰ্মানেণ্ট স্পা যোনটো আমাৰ মৰিগাঁৱত অনলি এখন পাৰ্লাৰতে আছে নতুনকৈ আমাৰ মণিকাবা পাৰ্লাৰত সেইখন আছে আমাৰ মৰিগাঁৱৰ গাৰ্লছৰ ফ্ৰণ্টত আপোনালোকে কৰিব পাৰে আৰু এই স্পাটো 10 বছৰ বয়সৰ পৰা কৰিব পাৰে চুলিখিনি বহুত ধুনীয়া হৈ যায় ষ্ট্ৰেইট লুক এটাও আহে তেনেদৰে মই কৰি পেলাই বহুত ভাল পাইছোঁ অঁ দেখিছা আমাৰ আকশাক মই ভাত খুৱাই দি আছোঁ ধুনীয়াকৈ এইফালে চোৱা আকশা কেমেৰাত তুমি ইফালে আহা সেইয়া খাই লোৱা এইখিনি খাই লোৱা আকশাই খাই আছে পোলাও মটন অকণমান খাই আছে ন আকশা ভাত খাই
নেল পেইণ্টৰ দোকান নে মোবাইলৰ দোকান চব আছে একেলগে আও আহিবি না চাওক প্ৰেছাৰ কিমান চাওক ফোন ৰিপেয়াৰিং ৰাইট ৰাইট আছে ৰাইট আচাৰ বটলকেইটা ভাঙিব হল খান্দি এই ফ্লেভাৰটো কেনেকুৱা লাগিব মুখন ধুব লাগিব বোলে ভোক লাগিছে আলু ভুজিয়া খাই আছে এতিয়া আকৌ গৈ আছে ফ্ৰিজটো ফালে দেই এতিয়া ছোৱালীজনী গৈ আছে ফ্ৰিজটো ফালে কি আনিবা আনা যোৱা কি খাবা যোৱা এতিয়া বোলে চোন পাপৰি খাব সেইকাৰণে খুলি আছে এইটো ওপৰত অঁ ঢুকি নাপায় ছোৱালীজনীয়ে ঢুকি নাপায় অ'কে এতিয়া খাই দিয়া আলু ভুজিয়া ভাল লাগিছে চোন পাপৰি খাই দিয়া এতিয়া খুলি লোৱা ইফালে খোলা আছে অঁ খাই দিয়া চোন পাপৰি वाह अच्छा खा लो जल्दी टेस्टी है ना और चाहिए ले लो जितना चाहिए ले लो और लो खा लो এখন মোৰ দোকান মৰিগাঁও হায়াৰ ছেকেণ্ডেৰীৰ অপজিটত অতি সোনকালে মই অপেনিং কৰি আছোঁ ফোন ৰিপেয়াৰিং আৰু ছেকেণ্ড হেণ্ড ফোনৰ এচেছৰিজবিলাক পোৱা যাব ইয়াতে অকণমান আপোনালোককো দেখাই দিছোঁ মোৰ দোকানৰ নাম হ'ব SB কালেকশ্যন চ' কাম চলি আছে এতিয়া আয়ান ক'ত গৈছে এইটো আয়ান চাইকেল চলাই আহি আছে আমি দোকানত গৈছিলোঁ দোকানখন সোনকালে অপেনিং কৰিম আৰু সেইকাৰণে আপোনালোকক আজি অকণমান দেখাই দিলোঁ এই ঘৰলৈ আহি আছোঁ এতিয়া দুইজনে কি কৰি আছে দেখিছেনে কি কৰিছা হা আকশা ফুল লৈ মোৰ ডিউটি এইটোৱে ৰাতিপুৱা একবাৰ আহিব গেটৰ মুখত এতিয়া আবেলি এবাৰ এয়া লুচি এনেকৈ বাহিৰত চাই থাকে বহি পেলাই বহি লয় থিয়হি লয় লুচু চোপাত চাওকচোন কিমান ধুনীয়াকৈ চৰাইখিনি বহি আছে সেয়া দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ এইফালে আমাৰ আকশা আজি আকশাৰ বহুত ফূৰ্তি লাগিছে ন আকশা ইমান দিনৰ মূৰত আহিছে আকৌ এইফালে আপচিন এইফালে আমাৰ লুচু ওলাইছে এণ্ড বোলে তাৰ লগৰ ল'ৰাৰ বাৰ্থডে আছে তাত যায় পুৰা ব্লেক এণ্ড হোৱাইট এইজনী আমাৰ ঘৰত গোটেই দিনটো থাকিলে এতিয়া যাবগৈ বেয়া লাগি আছে মোৰ আকৌ আহিবা দেই আৰু এদিন ছানডে এতিয়া চব গুচি গ'ল আৰু আয়নো গৈছে তাৰ ফ্ৰেণ্ডৰ বাৰ্থডেত এতিয়ালৈ আহি পোৱা নাই মই ঘৰতে অকলে আছোঁ আৰু আমাৰ লুচিটো আছেই মোৰ লগত এতিয়া অকণমান ৰাতিৰ খানাৰ তৈয়াৰী কৰিলোঁ তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক লগাইছিলোঁ মানি প্লাণ্টটো এইটো বটলত ইমান ধুনীয়াকৈ হৈছে চাওকচোন এইজোপা একদম মোৰ ৱালৰ কালাৰৰ লগত মেটচিং হৈ গৈছে দেখিছে এইফালে কিমান সোপা বাচন ধুই পেলাই থৈছোঁ অকণমান আগতে আৰু এতিয়া ভাবিলোঁ অকণমান গ্ৰীণ টি খাই লৈ এইফালে বনাম আৰু পানী উতলাই আছোঁ গুড মৰ্ণিং আজি নেক্সট ডে মৰ্ণিং ব্লগটো কালিৰ পৰা বনাই আছিলোঁ কালি নেটৰটো প্ৰব্লেম আছিলে নেট কাট হৈ আছিলে তাৰপাছত ব্লগটো আপলোড নকৰিলোঁ আৰু ভাবিলোঁ মোৰ ব্লগটো মই আজিয়ে আপলোড কৰি দিম গতিকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বাই বাই Mm-hmm.